গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাম মোৰ এই ধুনীয়া ৰুমটোৰ অৱস্থা। মানে ধুনীয়া নহয় আৰু সেইকাৰণে ধুনীয়া ৰুমৰ অৱস্থা দেখাম। তো যি কি নহওক মই যোৱা 3 বছৰত কি কিনিছিলোঁ, তাৰ যিমান বক্সবোৰ আছে পেকেটবোৰ আছে মই কেতিয়াও নেপেলাওঁ, কাৰণ মোৰ এটা কিবা অলপমান মোৰ মানে প্ৰব্লেম এটা আছে। লাইক মোৰ এইবোৰ বস্তু মানে ৰাখি বহুত ভাল পাওঁ, নাজানো কিয়, বাট মই পেকেটবোৰ ৰাখি বহুত ভাল পাওঁ। মই ভুল কাম কৰিলোঁ ইমান দিনত যে মই আনবক্সিং কৰা নাছিলোঁ, মানে লাইক আনবক্সিং ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ সেই সময়ত ইমান এটা ইণ্টাৰেষ্টেড নাছিলোঁ মই ভিডিঅ' বনোৱাত। তো এতিয়াৰ পৰা মোৰ সেই হেবিটটো আহি গৈছে। তো আপোনালোকে মোৰ আনবক্সিং ভিডিঅ' দেখা পাব। যি কি নহওক আপোনালোকক মই এতিয়া দেখাম যে মই যোৱা 3 বছৰত কি বস্তু কিনিছিলোঁ। তো তাৰ পেকেটবোৰ ধুনীয়াকৈ মোৰ ৰুমত পৰি আছে, ইয়াতে ক'ৰবাত পৰি আছে, আৰু এইফালে কোণাত সেইফালে কোণাত গোটেই ৰুমটোতে সিঁচৰিত হৈ আছে। তো ব্লগ আপোনালোকক মই এতিয়া দেখাম। ৰ'ব গাইজ, এটা কথা ক'ব আছে। এইখন পিজিত মই যোৱা 3 বছৰ আছিলোঁ। 3 বছৰ থকা মানে বুজি পাইছে গাইজ। এইখন পিজিতে মই ৰাতিপুৱা উঠি এইটো কৰিডৰতে মই সদায় খোজকাঢ়োঁ। এইখিনিৰ পৰা এনেকৈ আহি এইখিনিলৈকে যাওঁ। মানে কেতিয়াবা ওলাওঁ আৰু মানে মৰ্ণিং ৱাকো নহয়, বিশেষকৈ মানে ঘুমটো ভাঙিবৰ কাৰণে ৰাতিপুৱা খোজকাঢ়োঁ আৰু এইখিনিৰ কাৰণ কেতিয়াবা ৰাস্তাত যাব মন নাযায়। আৰু ইয়াতে বহি কিনে মই কেতিয়াবা ঠাণ্ডা দিনত এনেকৈ মানে গাটো অলপমান গৰম হিট লওঁ, কাৰণ ইয়াৰ পৰা এইফালৰ পৰা ধুনীয়া মানে ৰ'দ আহে আৰু ঠাণ্ডা হাৱা আহে। কি ক'ম আৰু, ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য গাই চাব পাৰিছে মোৰ পিজিৰ পৰা। মানে এইটো মোৰ বেষ্ট জেগা আছিলে। এখন চেয়াৰ আছিলে, সেইখন দেখা পাইছে, চেয়াৰখন ভাঙি গৈছে বৰ্তমান। ইমান বহিছোঁ ভাঙি যাবই ন। তো বহুতো স্মৃতি জুৰি হৈ আছে। ইয়াত ৰাতিপুৱা উঠি মই ধুনীয়া ইয়াতে মই কেতিয়াবা কাপোৰ শুকা দিওঁ, ভয়ো লাগে কাৰণ এইফালে পৰি গ'লে কাপোৰ গ'ল। আৰু ইয়াৰ পৰা সেইটো চাই বিকাশ গাৰ্লছ হোষ্টেল হয়। কেতিয়াবা বাচ্ছাবিলাকে আমাক চাই হাই দাদা বুলি মাতি থাকে, মানে দূৰৰ পৰা আৰু আই কণ্টেক্ট, আৰু ইমান সেনেকুৱা নাই আৰু সিহঁতৰ চাই আমিও চাওঁ আৰু। কিন্তু আমি জোকাজোকি একো কৰা নাছিলোঁ গাইজ, ভাল ল'ৰা হওঁ। তাৰপিছত এইটোৱে মোৰ ৰুম, আৰু এনেকৈ আহিব পাৰি মোৰ ৰুমটোত, বহুত ওচৰতে হয়। তো গাইজ মানে এইটো ৰুমত মই 3 বছৰ আছিলোঁ গাইজ। কি ক'ম, মানে ভাষা নাই, মানে ইমান দুখ লাগি গৈছে এৰিব ওলাইছোঁ আজি মোৰ ৰুমৰ অন্তিম দিন। মই এখন পিজিত মানে এইটো ৰুমত মোৰ এইখন বিচনা, এখন টেবুল, এখন চেয়াৰ, মানে কি ক'ম আৰু। মোৰ পিজিটো মানে এৰিব মন যোৱা নাই, কিন্তু কি ক'ম আৰু, আহিছোঁ যেতিয়া যাবতো লাগিবই ন। তো যি নহওক 3 বছৰত বহুত স্মৃতি বনাইছোঁ এইটো ৰুমত। 5,000 টকা লৈছিল অকল, ফুডিং এণ্ড লজিং দুয়োটাই আছিলে, ইনভাৰ্টাৰো আছিলে, ফেনটো ঘূৰা নাছিলে, বাট লাইট কাম কৰিছিলে ইনভাৰ্টাৰত। তো কাফি হয় ইনভাৰ্টাৰত লাইট কাম কৰা, কাৰণ গুৱাহাটীত ইমান কাৰেণ্ট নাযায়। তো বহুতো স্মৃতি জড়িত হৈ আছে। আৰু এইখন পিজিৰ পৰা এনেকুৱা লাগি আছে 3 বছৰ আছোঁ, মানে 3 বছৰত মোৰ পিজিৰ পৰাও মই গ্ৰেজুৱেশ্যন কৰি লৈছোঁ। তো কি ক'ম আৰু, ভাষা নাই আৰু। তো দুখ লাগি গৈছে এতিয়া। হ'ব আৰু, যিয়ে নহওক আহিছোঁ যেতিয়া যাব লাগিব, কাৰণ সকলো বস্তুৰে আৰম্ভণি আছে যদি শেষো আছে বুলি মই ভাবোঁ। তো বলক আপোনাক মই দেখাব যি ওলাইছিলোঁ। তো বলক গাইছোঁ। আৰু লগতে দেখাম মোৰ কিছুমান ধুনীয়া স্মৃতি, যিবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ যোৱা 3 বছৰত, যি মই কিনিছিলোঁ, বনাইছিলোঁ। বলক আৰম্ভ কৰোঁ মই মোৰ ৰুমৰ এই সৰু বিচনাখনৰ পৰা, য'ত মই আছিলোঁ প্ৰায় 2 বছৰ, কাৰণ তাৰপিছত ভাইটি গুচি গ'ল, সিয়াৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হ'ল। তাৰপিছত এই বিচনাখন কিনিছিলে মোৰ ভাইটিয়ে, তো মই ৰুমত শ্বিফ্ট কৰি ল'লোঁ। তো ইয়াতে দেখা পাব পাৰিছে আপোনালোকে যে মোৰ বহুতো কপিবোৰ আছে, লাইক ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ, চব ইয়াতে আছে। আৰু বিশেষকৈ মোৰ এইটো এটা ধুনীয়া স্মৃতি, যিটো মই প্ৰথমবাৰৰ বাবে লাইফত প্ৰথম পুৰস্কাৰ পাইছিলোঁ, আৰু সেইটো হৈছে পাই ভেলু ৰিচাইটেশ্যন। নাজানো কেনেকুৱাকৈ মই এই 200, 300, 400 ডিজিট মনত ৰাখিছিলোঁ, আৰু মই ধুনীয়াকৈ 170 নে 80 ক'ব পাৰিছিলোঁ। এতিয়াও মই মনত নাই মই কি পঢ়িছিলোঁ, কেনেকৈ মনত ৰাখিছিলোঁ, কেনেকৈ কৈছিলোঁ। হয়তো এই গণেশ বাবাৰ কাৰণে এই সকলোবোৰ হৈছে। তো গণেশ বাবা, মই তোমাক প্ৰণাম কৰিছোঁ। গণেশ বাবা কি যায়। আৰু ইফালে আছে মোৰ পাৰফিউমছ, এইবোৰ মই কিবাকিবি বহুত ইউজ কৰিছিলোঁ। লগতে আছে মোৰ এইটো ধুনীয়া গ্লাছ। মই কৈছোঁ ন আপোনালোকক যে মই কেতিয়াও মানে বস্তুবোৰ পেলাই নিদিওঁ, লাইক পেকেটছবোৰ। তো এইটো হ'ল মোৰ পলিথিন, যিটো মোক এটা বান্ধৱী দিছিলে, বহুত ভাল বান্ধৱী আছিলে। এই গ্লাছটো দিছিলে, ইমান ধুনীয়া গ্লাছ এটা দিছিলে মোক খাবৰ কাৰণে, কিন্তু পিজিত কিনো খাম, সেইকাৰণে ইউজে কৰা নহ'ল, আৰু ঘৰতো লৈ যোৱা নহ'ল। যি কি নহওক বহুত কিবাকিবি আছে ইয়াতে, আৰু ইয়াতে মোৰ কনচিয়েঞ্চিয়ৰ এইবোৰ আছে, ভলুণ্টাৰ কিবাকিবি ভলুণ্টাৰিং কৰিছিলোঁ মই।
তাৰপিছত এইটো হ'ল কনচিয়াছৰ ডিচিপ্লিনত FI চিকিউৰিটি বহুত পাৱাৰ আছে এইটো ডিচিপ্লিনত। তাৰপিছত এইবোৰ কিবা কিবি আছে। এইটো হ'ল এটা ঘেণ্টা, গেংটকৰ পৰা কিনিছিলোঁ, বহুত ধুনীয়া ঘেণ্টা, 300 মান লৈছিলে। তো ঘেণ্টাটো মই কাৰোবাক দিম বুলি ভাবিছিলোঁ, তো দিয়া নহ'ল। যি কি নহয় দি দিম কাৰোবাক, বহুত টাইম আছে, এতিয়াও নতুনে আছে ঘেণ্টাটো। তো এইবোৰে বস্তু আৰু কিবা কিবি আছিলে। আৰু সেই গণেশ বাবাটোও মোৰ এটা বান্ধৱীয়ে গিফ্ট দিছিলে, তো বহুত ধুনীয়া বস্তু দিছিলে মোক। আৰু এইফালে চাব পাৰিছে মোৰ এইবোৰ বহুত কাপোৰ। বেয়া নাপাব গাইজ, মানে বস্তুবোৰ চব উল্টা পুল্টা হৈ আছে, কাৰণ 6-7 মান আছিলোঁ ন ৰুমটোত, তো ভালকৈ সজাই ৰাখিব পৰা নাছিলোঁ। এইখন হৈছে মোৰ কলেজৰ ইউনিফৰ্ম, যিটো মানডে ইউনিফৰ্ম বুলি কয়। ইয়াতে মোৰ মৰমৰ বাইদেউবিলাকে, দাদাবোৰে বহুত কিবা কিবি লিখিছিলে, মিছ ইউ ব্ৰ, উইল মিছ ইউ ব্ৰ। তাৰপিছত উজনি অসম যাবি, শিৱসাগৰ গ'লে বাজনীৰ ঘৰত সোমাবি, পাপুলি বা মোক বহুত ভাল পাইছিলে, উইল মিছ ইউ এন ইউৰ ফটোগ্ৰাফি ব্ৰ, ৰিচাই কৈছিলে। মানে বহুতকে মই ফটো তুলিছিলোঁ ন যোৱা 2-3 বছৰত, তো ইয়াতে মিছ কৰিব। তাৰপিছত বিভূতি, আমাৰ ফটোগ্ৰাফাৰ এণ্ড মৰমৰ ভাইটি, মিছ কৰিম বহুত। ডিমা বা ময়ো মিছ কৰিম, বা আপোনালোকক সকলোকে মিছ কৰিম। তাৰপিছত এইফালে আকৌ আছে, ধুনীয়াকৈ লিখিছে প্ৰগতি বাই, ফটোগ্ৰাফী ভাইটি আমাক কোনে ফটো মাৰিব, মিছ কৰিম বা ময়ো মিছ কৰিম। কিন্তু সঁচা কথা কওঁ, আপোনালোকে যিমান মৰম দিছে মোক এই যোৱা 2 বছৰত, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এটা কথাও কওঁ যে মই এজন ভাল ফটোগ্ৰাফাৰ নহওঁ, যি কি নহওক মই শিকি আছোঁ এতিয়াও, মানে বেছিক লেভেলতে আছোঁ। তো মই আশা কৰিম মই এজন ভাল ফটোগ্ৰাফাৰ হ'ম আৰু ভাল আৰু ফটো মাৰিম ভৱিষ্যতত গৈ কিনে। তো এইফালে আৰু বহুত কিবা কিবি আছে, মানে দেখাব গ'লে শেষ নাই আৰু, বুজিছেনে গাইজ। তাতে লিখা আছে কিউট এণ্ড স্মাৰ্ট বয়, বেষ্ট বিভূতি ফটোগ্ৰাফাৰ, উইল মিছ ইউ, অ' মাই গড, লটছ অফ লাভ ফ্ৰম ৰাণী বা। থেংক ইউ বা, আপুনি যদি চাই আছে এই ব্লগটো, তেন্তে হ'লে কি ক'ম আৰু, মানে ভাষা নাই গাইজ, ভাষা নাই একদম। এইফালে আছে লাভ ইউ 3000 টাইমছ, গুড চল মৌচম ৰায় কৈছিলে, মানে বহুত আছে আৰু লাভ ইউ 3000 আদিতি বা। মানে কি ক'ম আৰু গাইজ, মানে দুখ লাগি গ'ল, মই কান্দি দিম আৰু এতিয়া আৰু। তো আৰু এটা কথা, মোৰ গ্ৰেজুৱেশ্যন হয় 3 বছৰত, মানে 3 বছৰৰ পিছত মানুহে ফেয়াৰৱেল পায়, এইবোৰ লিখি কৰে চাৰ্টত। কিন্তু মোৰ বাবোৰে ইমান মোক ভাল পাইছে যে মই 2 বছৰতে মোৰ এনেকুৱা ফিল হ'ল যে মোৰ গ্ৰেজুৱেশ্যন হৈ গ'ল। কাৰণ মই 2 বছৰ পিছতে, মানে মোৰ যেতিয়া বাহঁতে আহিছিলে, যেতিয়া ময়ো আহিছিলোঁ 2017, বাহঁতে আহিছিলে, ময়ো আহিছিলোঁ 2017। কিন্তু সিহঁতৰ MSc কাৰণে 2 বছৰত সিহঁতৰ কমপ্লিট হৈ গ'ল কৰ্চ, কিন্তু মোৰ 3 বছৰ, মই আকৌ 1 বছৰ থাকিব লগা হ'ল। বা যি কি নহওক, বাইদেউহঁতে ইমান মোক ভাল পাইছিলে, ইমান মৰম দিছিলে যে সিহঁতে যেতিয়া লিখি কৰিছিলে, মই সিহঁতৰ ক্লাছত গৈছিলোঁ, কান্দিছিলোঁ, অলপ দুখ লাগিছিল। কান্দা ইমান নাছিলোঁ, বাট মোৰ দুখ লাগিছিল মনৰ ভিতৰৰ পৰা, কাৰণ মই সিহঁতক আৰু দেখা নাপাম। সিহঁতৰ লগত মই একেলগে খোজকাঢ়ি পিজিলৈকে আহিছিলোঁ, কেতিয়াবা একেলগে কলেজ গৈছিলোঁ, মানে বহুতো স্মৃতি জুৰি হৈ আছে। একেলগে টিফিন খাইছিলোঁ, একেলগে চাহ খাইছিলোঁ, বহুত ফূৰ্তি কৰিছিলোঁ, ফটো উঠিছিলোঁ, লুডু খেলিছিলোঁ, ইমান কৰিছিলোঁ, মানে এইবোৰ পাহৰিব নোৱাৰি আৰু। তো যি কি নহওক, সেইকাৰণে মই সেই যোৱা 2 বছৰ পিছতেই মই মোৰ বাহঁতে লিখি আছিলে চাৰ্টত, ময়ো বাহঁতক ক'লোঁ, বাহঁতৰো মোৰ চাৰ্টত লিখিব মন গৈছিলে, তো সিহঁতেও লিখি দিলে। তো তাৰপিছত ময়ো লিখিলোঁ চবৰে চাৰ্টত গৈ কিনে, কাৰণ মই এটা বস্তুৱে বিশ্বাস কৰোঁ যে বাহঁতেতো এই বছৰ গ'ল, তাৰপিছত বা নেক্সট ইয়েৰ মোক কোনে বা ভাল পাবনে নাই, বা মৰম দিবনে নাই মোক মোৰ বন্ধু বান্ধৱীসকলে, বা মৰমটো দিব, বাট সিহঁতে যেনেকুৱা মৰম দিছিলে সেইবোৰ মৰম বা পামনে নাই, মই সেইবোৰ কথা মই বহুতকৈ ভাবোঁ। আৰু সেইকাৰণে মই 2 বছৰ পিছতে, মানে মোৰ কলেজ লাইফৰ, মানে বাহঁতে যেতিয়া লিখি আছিলে, তো মই সিহঁতক লিখিব দিলোঁ। কাৰণ মই জানো যে অহা বছৰ বা কি হয়, ফেয়াৰৱেল নহ'বও পাৰে, লাষ্ট ক্লাছ নহ'বও পাৰে। আৰু গাইজ ক'ব গ'লে সঁচা কথা, মই যি ভাবিছোঁ সেয়ে হ'ল, বেয়া নাপাব গাইজ। মই এনেকৈ বিশেষকৈ ভবা নাছিলোঁ যে এবাৰ এনেকুৱা হ'ব, বাট কি কৰিব আৰু, কৰোণা আহি গ'ল। যি কি নহওক, মই এই কামটো এবছৰ আগত কৰি বহুত ভাল কাম কৰিছোঁ বুলি মই ভাবোঁ। কাৰণ মোৰ হায়াৰ ছেকেণ্ডেৰীৰ সময়তো মই এনেকৈ মানে লিখাৰ সুযোগ পোৱা নাছিলোঁ। তো এই বস্তুটো মোৰ ফাইনেলি মানে কলেজ লাইফত হৈ গ'ল, যদিও হ'বলৈ নাছিলে কৰোণাৰ বাবে এই বছৰ, কিন্তু মোৰ 1 বছৰ আগতে হৈ গ'ল।
তো কি ক'ম আৰু মানে ঠিক আছে এইটো হৈ গ'ল আৰু এইফালে বহুত কিবা কিবি আছে কনচেনচিঅ' এয়া ফটোগ্ৰাফী এণ্ড ভিডিঅ'গ্ৰাফী যোৱা বছৰ কাম কৰিছিলোঁ কনচেনচিঅ'ৰ ফটোগ্ৰাফী টীমত মই আৰু এইবোৰ মোৰ কনচেনচিঅ' টি চাৰ্ট এভৰি ইয়াৰ কিনিছিলোঁ ফেষ্টিভেল অফ ড্ৰিমছ এইটো আছিলে মোৰ 2017ৰ কনচেনচিঅ' টি চাৰ্ট ধুনীয়াকৈ লিখা আছে ইয়াতে চাব পাৰিছে 2000 নহয় 2017 নহয় 18 হয় কাৰণ 2017ত সোমাইছিলোঁ ন মই তো 18ৰ হয় এইটো আৰু আপোনালোকে দেখা পাইছে মই 2019ত কিনিছিলোঁ এই ৰঙা টি চাৰ্টখন যিটো মই পিন্ধি আছোঁ আপোনালোক দেখা পাইছে অলৰেডি মানে আজি ফূৰ্তিত পিন্ধিলোঁ আৰু কি ক'ম আৰু ইমান ফূৰ্তি লাগি গৈছে মানে লাইক কাৰণ এইবোৰ বস্তু এতিয়া আৰু ক'ত আৰু ঘৰততো পিন্ধিমেই ন এতিয়াৰ পৰা কিন্তু আৰু শেষ মুহূৰ্তৰ বাবে পিন্ধিলোঁ আৰু লাইক আৰু ইফালে আছে মোৰ নভেলছ মোৰ নহয় মোৰ ভাইটি হয় মোৰ ভাইটি নভেল পঢ়ি বহুত ভাল পায় সি এজন লেখক হ'ব খোজে সি বহুতো ধুনীয়া ধুনীয়া পয়েমছ লিখে ষ্টৰিজ লিখে শ্বৰ্ট ষ্টৰিজ লিখে বহুতো বস্তু লিখিছে এতিয়ালৈকে পাব্লিছ কৰিব বুলি ভাবিছে এদিন ফিউচাৰত তো এইবোৰ হৈছে মোৰ ভাইটিৰ নভেলছ চাব পাৰিছে তাৰপিছত আছে এইফালে মোৰ এইবোৰ বস্তু যিবোৰ মই কিনিছিলোঁ যোৱা 3 বছৰত তো আৰম্ভ কৰোঁ মই মোৰ কেনন লেন্সৰ পৰা তো এইটো হৈছে মোৰ স্পেচিয়েল কেনন EF50mm f1.8 STM প্ৰাইম লেন্স হয় যিটোৰ ফটো কি ক'ম আৰু মানে পৰ্ট্ৰেইট ফটোগ্ৰাফীৰ কাৰণে বেষ্ট চব ছোৱালী ফিদা হৈ যায় মই বাৰু ফিদা নকৰোঁ কাকো এইটো হৈছে EF24mm ৱাইড লেন্স হয় এইটো বেছি ইউজ কৰা হোৱা নাই মোৰ ইমান এটা যোৱা বছৰ কিনিছিলোঁ এইটো হ'ল 75-300mm এইটো মজা লেন্স জুম লেন্স হয় আৰু এইফালে চাব পাৰিছে এইটো হয় মোৰ বল্ট কাৰ্ভৰ ইয়াৰফোন হয় তাৰপিছত এইটো হেডফোন হয় এইটো ইয়াৰফোনটো হেডফোনটো এইটো মানে কি ক'ম ন গাইজ মানে মন যায় এইবোৰ কিনিবলৈ যেতিয়াই মন যায় পইচা থাকে পকেটত কিনি দিওঁ আৰু ইমান নাভাবোঁ আৰু এইটো মোবাইলৰ বাক্সা আৰু গাইজ মই কি ক'ম মানে মোবাইল ইমান সলাই থাকোঁ ন মানে নাজানো মোৰ মোবাইল মানে আজি কিনিলেও এটা 6 মাহ পিছত আকৌ এটা নতুন ফোন আহি গ'ল তো মোক সেইটো ভাল লাগি যায় তো মই আকৌ সেইটো কিনো আকৌ 6 মাহ পিছত 7 মাহ পিছত আকৌ নতুন এটা ফোন আহি যায় মই আকৌ ভাল লাগি যায় এইটো ফোন সেইটো কিনিলোঁ এনেকৈ মই গাইজ 5-6টা ছেমিষ্টাৰত 6টা ফোন সলাইছোঁ 6টা ছেমিষ্টাৰত 6টা ফোন গাইজ তো কি ক'ম আৰু এইটো মোৰ ফাৰ্ষ্ট ফোন আছিলে ফাৰ্ষ্ট এণ্ড্ৰইড Vivo Y69 চাব পাৰিছে পেকেটটোও উঠা নাই মানে এতিয়ালৈকে ক'ত গ'ল এইটো হ'ল Vivo Y69 মানে পেকেটটো উঠা নাই পেকেটটো চাব পাৰিছে ইমান ধুনীয়াকৈ পেকেট আছে এতিয়াও মানে এনেকুৱা লাগিছে নতুন আৰু এতিয়া এইমাত্ৰ কিনিছোঁ কিন্তু নহয় এইটো ফোন কিনিছিলোঁ 3 বছৰ আগত আৰু এইটো ফোন এতিয়া মই দেউতাক ইউজ কৰিব দিছোঁ তাৰপিছত কিনিছোঁ এইটো Moto G5 Plus কিনিছিলোঁ এইটো বৰ্তমান ভাইটি ইউজ কৰি আছে আৰু এটা ফোন কিনিছিলোঁ মই সেইটো আছিলে Vivo V3 সেইটো মোৰ চুৰ হৈ গৈছে ইয়াৰ বাক্সাটো ঘৰত আছে সেইটো মোৰ চুৰ হৈ গ'ল তো বহুত দুখ লাগি গ'ল সেইটো ফোন মোৰ চুৰি হৈ গৈছিলে তাৰপিছত কিনিছিলোঁ এইটো iPhone 6 দেখা পাইছে iPhone 6 লেতেৰা হৈ আছে মানে চব লেতেৰা হ'বই ন ক'ত পৰি আছিলে এইটো iPhone 6 ভাল ফোনে আছিলে তাৰপিছত এইটো হয় Redmi Note 6 Pro এইটো এবছৰ আগত কিনিছিলোঁ Redmi Note 6 Pro এবছৰ 3-4 মাহ আগত কিনিছিলোঁ Redmi Note 6 Pro তাৰপিছত শেষত গৈ কিনিছোঁ এইটো Redmi Note 8 Pro গাইজ Pro মানে ক'ব গ'লে যিমান ফোন ইউজ কৰিছোঁ মই এই ৰেডমিটোৱে মোক বেষ্ট লাগিছে মানে ইয়াৰ লাইক স্পেচিফিক ফিচাৰ্ছ এণ্ড অল কেমেৰা কোৱালিটিজ এণ্ড অল মানে কি ক'ম আৰু মানে আউটষ্টেণ্ডিং গাইজ আউটষ্টেণ্ডিং আৰু বৰ্তমান মই সেই Redmi Note 8 Pro কেমেৰা দিয়ে ভিডিঅ' বনাই আছোঁ আপোনালোকে চাব পাৰিছে তো গাইজ কি ক'ম আৰু এইফালে বহুত কিবা কিবি আছে লাইক গৰিলা মোৰ এইবাৰ পেকেট হয় এইটো নাজানো কি হয় এইবোৰ মেক্সৰ পেকেট ফ্লিপকাৰ্টৰ পেকেট মানে এইবোৰ চব চলা হয় চাৰ্টছ টি চাৰ্ট মিন্ত্ৰা ল'লা ফ্লিপকাৰ্ট মিন্ত্ৰা এইফালেও মিন্ত্ৰা আৰু কিবা কিবি আছে আৰু হেলমেট চেলমেট বহুত কিবা কিবি আছে চবতে হৈ আছে